এয়া মই দহি গাঠিম চাদৰত আৰু এয়া বিজি সূতাখিনি ভৰাই লৈছোঁ বগা সূতাৰে বান্ধিম গুলিও বগাই আনিছোঁ আৰু এয়া মই সূতাডাল কেনেকৈ বান্ধো আপোনালোকক দেখুৱাম জোখ নলওঁ এনেকৈ মই নিজৰ জোখত বান্ধি ল'ম আৰু সূতাখিনি নিজৰ জোখত কিমান দীঘলকৈ ল'ব লাগে সেইখিনিও বান্ধি ল'ব জোখ কৰি কাটি ল'ব ছুটি হ'লে বান্ধিবলৈ দিগদাৰ হয় আৰু এই সূতাডাল এনেকৈ বান্ধি ইয়াত দুটা গাঁঠি দিব লাগে আৰু গাঁঠি দিয়াৰ পিছত মই আগত সূতাখিনি বান্ধি ল'ম আপোনালোকে কিদৰে কৰে যিসকলে জানে সেইসকলৰ বাৰু চাব তথাপিও চাব আৰু যিসকলে নাজানে সেইসকলে ভালদৰে চাব ভিডিঅ'টো শেষলৈকে চাব এয়া মই সূতাডাল এনেকৈ ল'লোঁ চিলতত ফুলিত তাত কিতাপ হ'লেও হ'ব বা তাত কোনোবা বস্তু হ'লেও আৰু এয়া গুলি সূতাখিনি মই এনেকৈ মেৰাই ল'ম নিজৰ ওজনত ভালদৰে মেৰাই ল'ম এনেকৈ মেৰাই ল'লে ভাল হয় সূতাখিনি হেৰি নহয় য'ত নহয় আৰু এনেকৈ মেৰাই ল'ম আৰু তাৰপিছত মই দহি সূতাখিনি চাদৰত দহিখিনি থোৱা নাই কাটি চিলাই লৈছোঁ চিলাই কৰিছোঁ আৰু পিছত নেক্সট ভিডিঅ'ত যেতিয়া মই দহি গুঠা দেখুৱাওঁ সূতাত দহি থৈ গাঁঠি দেখুৱাম আৰু দিয়ক এনেকৈ গাঁঠিম সূতাখিনি হ'ব আৰু এক কালাৰেৰে গাঁঠিছোঁ সম্পূৰ্ণ বগা সূতাখিনি মেৰিয়াই ল'লোঁ এতিয়া মই কিচি দি কাটি ল'ম আৰু কাটি মই সূতাখিনি এতিয়া বান্ধি ল'ম যাতে সূতাখিনি নষ্ট নহয় য'ত নহয় এয়া ঠায়ে ঠায়ে মই বান্ধি ল'ম ভালদৰে আৰু যেতিয়া মই তাত গাঁঠি দিওঁ এতিয়া খোলাই দিম এনেকৈ গাঁঠি ল'ম সকলোৰে সূতাত আৰু চাই থাকিব ভিডিঅ'টো কমপ্লিটকৈ চাব আধৰুৱাকৈ চালে বুজি নাপাব কিদৰে কৰিছোঁ ভালদৰে চাব আপোনালোকক ভালদৰে শিকাব বিচাৰোঁ এয়া মই সূতাখিনি দি ল'ম এয়া মই সূতাখিনি প্ৰথমতে বান্ধি লৈছিলোঁ না এতিয়া মই দিছোঁ সূতাখিনি ধুনীয়াকৈ দিম এয়া চাব মই সূতাখিনি দিছোঁ এয়া টানকৈ গাঁঠি দিছোঁ দুটা গাঁঠি দিম যাতে সূতাখিনি ওলাই নাযায় আৰু ইয়াতো সূতাখিনি মই দুমেৰ কৰি দিম এডাল সূতা এফালে দুমেৰ এফালে দুটা গাঁঠি এফালে দুটা গাঁঠি দিম চাব এনেকৈ দিছোঁ সূতাখিনি যাতে ভাল হয় ঠিক জোখত ভাল কৰি ল'ব আৰু এয়া প্ৰথম গাঁঠি এয়া যেন ওলাই নাযায় দেখাতে যেন ধুনীয়া হয় মণি লগাইও চিলাব পাৰে নিজৰ কথা মণি লগাই গাঁঠিলে ভাল দেখে এয়া এপাক দিছোঁ আৰু এপাক দিম পাকখিনি ভাল নহ'ল প্ৰথমতে য'ত পাক দিছোঁ কাঠি দিছোঁ তাতে যেন আহে কাঠিডাল
ভালদৰে চাব কাঠিখিনি যাতে আনফালে নহয় আৰু এফালৰ সূতাখিনি সূতাডালো মই দুপাক দিম, দুপাক গাঁঠি দিম আৰু তাত গাঁঠি দি দুগাঁঠি মাৰি টানকৈ দিব যাতে খুলি নাযায়। এয়া মই গাঁঠিখিনি দি ল'লোঁ। এতিয়া মই সূতাখিনি কাটি দিম সমানকৈ, বেছি লাম্বাও দিয়া নাই আৰু ইমান সনকিও দিয়া নাই। এতিয়া সমানকৈ দিব, যদি 8 পিচ হয় বেয়া দেখিব। আৰু এটা দেখুৱাম, ভালদৰে চাব, শেষলৈকে চালে ভালদৰে বুজি পাব। যিসকলে আগতে জানে, আগৰ পৰাই গাঁঠি দহি গাঁঠে, তেওঁলোকে যদিও শিকিবলগীয়া নহয় তথাপিও ভিডিঅ'টো কমপ্লিটকৈ চাব। আৰু যিসকলে নাজানে ভালদৰে শিকি ল'ব, নিজৰ অলপ হেল্প হ'ব, আনৰো বান্ধি দিব পাৰিব, নিজৰো অলপ সহায় হ'ব। আজিকালি বজাৰত গাঁঠিলে কমেও 200-150 এনেকুৱা লাগে আৰু সূতাৰ দামো আছে। নিজে ক'লে অকল সূতা কিনি আনিলে হ'ল, সূতা আৰু বিজিডাল। কাপোৰো বহুত দাম হয়। বাকখিনি মাৰি টানকৈ বান্ধি ল'ব যাতে সূতাখিনি ওলাই নপৰে। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। এয়া কমপ্লিট হ'ল দহি গাঁঠাখিনি। আৰু মই যে ইয়াত দুটাকৈ গাঁঠি দিছোঁ, আপোনালোকে 4টাও দিব পাৰে, 2-3টা নিজৰ জোখত, মানে 2-3টা 4টামান দিলে অলপ ওলমি থাকে। আৰু মুনি লগাব পাৰে, ইয়াতে মুনি লগালে ভাল লাগে। এতিয়া মই নলগালোঁ, আনাও নাই। আৰু কেনেকুৱা লাগছে আপোনালোকে নিশ্চয় জনাব কমেণ্টত। এয়া চাদৰখিনি কমপ্লিট হৈ গ'ল। আগতেও কৰিছিলোঁ, আগতে 3-4 মান কৰিছিলোঁ।